নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই পৰিছে গুৰুত্বপূৰ্ণ খবৰসমূহ আমি প্ৰত্যেকটো গুৰুত্বপূৰ্ণ খবৰে দৰ্শকসকলৰ বাবে জনাবলৈ যত্ন কৰিম আজি হৈছে 19 আগষ্ট আৰু 19 আগষ্ট পুৱাৰ প্ৰথম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ 1 জুলাই 2026 ৰ পৰা বন্ধ হ'ব মাদ্ৰাসা বোৰ্ড গঠন হ'ব সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 1 জুলাই 2026 ৰ পৰা বন্ধ হ'ব মাদ্ৰাসা বোৰ্ডৰ পৰিৱৰ্তে গঠন হ'ব সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ মাদ্ৰাসা বোৰ্ড বন্ধ কৰাক লৈ সংখ্যালঘু ৰাইজৰ ক্ষোভ মাদ্ৰাসা বোৰ্ডক লৈ নতুন আইন অনুমোদনৰ পিছতে ক্ষোভিত হৈ পৰিছে সংখ্যালঘু সমাজ চৰকাৰে কেৱল এটা ধৰ্মক টাৰ্গেট কৰি এই নতুন আইন অনাৰ অভিযোগ সংখ্যালঘুক লৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত চৰকাৰৰ সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ অধিনিয়ম 2025ত মঞ্জুৰি চৰকাৰৰ উত্তৰাখণ্ড চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ সিদ্ধান্ত দিবলৈ লৈছো পুৱাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা বিগ পলিটিক্যাল আপডেট এইবাৰ এপিসিসিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল অভিযোগ এই মুহূৰ্তত জনাই আছো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰত দাখিল অভিযোগ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লাইভ ষ্ট্ৰীম হোৱা শুনানিৰ ভিডিঅ' ৰাজহুৱাভাৱে ভাগ বতৰা কৰি ৰাজনৈতিক স্বাৰ্থ সাধন কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই গুৰুতৰ অভিযোগ অধিবক্তা তথা বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ কপিৰাইট আইনৰ লগতে কণ্টেম্প্ট অফ কোৰ্ট এক্ট 1971 আৰু ইনফৰমেশ্যন টেকনলজি এক্ট 2000ৰো অধিক উলংঘা ঘটিছে বুলি দাখিল অভিযোগ সমগ্ৰ ঘটনাক লৈ তদন্ত কৰি আইনগত ব্যৱস্থা গ্ৰহণ দিবলৈ লৈছো পুৱাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে এটা খুবেই জৰুৰী খবৰ আচাৰ প্ৰতিবাদ ওৰাঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কলা পতাকা প্ৰদৰ্শন বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৰাজ্যজুৰি বাইক ৰেলীৰে প্ৰতিবাদ ঘোষণা কৰাৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী কলা পতাকা প্ৰদৰ্শন কৰিলে আছাই ওদালগুৰিৰ মাজবাট ওৰাঙত আছাই কলা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী বিজেপিয়ে দীৰ্ঘদিন ধৰি আদিবাসীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আদিবাসীসকলৰ দাবীসমূহক গুৰুত্ব নিদিয়াৰ অভিযোগত সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ আগন্তুক দিনত বিজেপিয়ে আদিবাসী ৰাইজক কৰি অহা প্ৰবল প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আগন্তুক দিনত বিজেপিয়ে আদিবাসীক প্ৰতাৰণা কৰাৰ উচিত প্ৰত্যুত্তৰ দিব আদিবাসী ছাত্ৰ সন্থাই আসন্ন বিটিএডি পৰিষদীয় নিৰ্বাচনৰ বাবে চাহ শ্ৰমিকক 5000 টকা আৰু অৰুণোদয় আৰু গৃহ প্ৰদান কৰিবলৈ ওৰাং চাহ বাগিচালৈ আহিছিল মুখ্যমন্ত্ৰী বিটিএডিৰ আদিবাসী ৰাইজৰ খবৰ ল'বলৈ সময় নোপোৱা মুখ্যমন্ত্ৰীৰ বাবে আদিবাসী চাহ শ্ৰমিকৰ মূল্য মাত্ৰ 5000 নেকি বুলি প্ৰশ্ন কৰে সংগঠনটোৱে বিজেপিৰ নেতাসকলৰ নিৰ্বাচন আহিলেহে আদিবাসী ৰাইজলৈ মনত পৰে বুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে আদিবাসী চাহ শ্ৰমিকক মেধিপট্টি প্ৰদান কৰাৰ লগতে জনজাতিকৰণ চাহ শ্ৰমিকসকলৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰাকে ধৰি কেইবাটাও দাবীত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী এইবাৰ বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা পুৱাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা বিশেষ চৰ্চিত খবৰ ভুৱা ভোটৰ উত্তৰ দিয়ক নিৰ্বাচন আয়োগে বিৰোধীৰ সংবাদমেলত নিৰ্বাচন আয়োগক থকা সৰকা সাংসদ গৌৰৱ গগৈৰ
ভোট চুৰিৰ প্ৰসংগক লৈ নিৰ্বাচন আয়োগক থকা সৰকা বিৰোধী পক্ষৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ। নিৰ্বাচনী আয়োগৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ কিয় উত্তৰ দিব পৰা নাই নিৰ্বাচন আয়োগে? নিজৰ কৰ্তব্যৰ পৰা কিয় পলায়ন কৰিছে নিৰ্বাচন আয়োগে? আৰু এই প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। বিৰোধীৰ দলসমূহক উত্তৰ দিয়াৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে ওলোটাই আক্ৰমণ কৰিলে। মহাৰাষ্ট্ৰত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত ৭০ লাখ নতুন ভোটাৰ সৃষ্টি হ'ল। সেই প্ৰশ্নৰ কিয় উত্তৰ দিব পৰা নাই নিৰ্বাচনী আয়োগে? পুলিং বুথৰ ভিডিঅ' কিয় ৪৫ দিনৰ ভিতৰত ডিলিট কৰি দিয়া হয়? কিহৰ ভিত্তিত পুলিং বুথৰ CCTV ফুটেজ ডিলিট কৰাৰ সিদ্ধান্ত লৈছে নিৰ্বাচনী আয়োগে? মহাদেৱপুৰাৰ ১ লাখ ভুৱা ভোটাৰক লৈ কিয় মৌন নিৰ্বাচন আয়োগ? নিৰপেক্ষ নহয়, একপক্ষীয়ভাৱে কাম কৰিছে নিৰ্বাচন আয়োগে। ভোট চুৰিৰ প্ৰসংগক লৈ নিৰ্বাচন আয়োগক থকা সৰকা বিৰোধী পক্ষৰ। দিবলৈ লৈছোঁ ৫ম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ ৫ম নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৭৯খন আসনত খেলি মেলি কৰি নিৰ্বাচন জয় বিজেপিৰ। নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ মন্তব্য। এইবাৰ ভোট চুৰিক লৈ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ। লোকসভাৰ ৭৯খন আসনত হৈছে বিসংগতি। খেলি মেলি নকৰিলে ৩১৬খন আসন পালে হয় NDA। ইয়াৰ পৰিৱৰ্তে NDA পালেহেঁতেন ২১৩খন আসন। লোকসভা নিৰ্বাচনত খেলি মেলি নকৰিলে জয়ী হ'লহেঁতেন NDA। ৰাহুল গান্ধীৰ অভিযোগৰ মাজতে এইবাৰ অৰ্থনীতিবিদ পৰপলা প্ৰভাকৰৰ বিস্ফোৰণ মন্তব্য। ৮৯খন আসনত খেলি মেলি কৰি বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ। এইবাৰ ভোট চুৰিক লৈ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীৰ বিস্ফোৰণ। লোকসভাৰ ৭৯খন আসনত হৈছে বিসংগতি। দিবলৈ লৈছোঁ পুৱাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো। আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে জেলত যোৱাৰ ভয়ত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই ইমান দুৰ্বল পাতল বুলি ভবা নাছিলোঁ। হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইমান সোনকালে হীনমন্যতাত ভুগিব বুলি ভবা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই ইমান দুৰ্বল পাতল বুলি ভবা নাছিলোঁ। জেলত যোৱাৰ ভয়ত ভুগিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। চিক্ৰেট ফোনেৰে কংগ্ৰেছৰ নেতৃত্বৰে যোগাযোগ কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজৰ গেৰুৱাত উপস্থিত হৈ গৌৰৱ গগৈৰ বিস্ফোৰণ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ পৰা সাৱধানে থাকক বিজেপিৰ নেতা মন্ত্ৰীসকল। হীনমন্যতাত ভুগিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মন্তব্য কৰিছে APCCৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে।